বগা চলা চেকা লাগিব নি চেকা লাগিব বহুত গৰু আছে আৰু এইফালে এজোপা মধুৰি মাকফালে আছে হাউলি কল দিছে না কিমান মজা আৰু কি ধুনীয়া পৰিৱেশ নমস্কাৰ বন্ধুসকল মই ৰাজা গোহাঁই আকৌ এটা দেওবাৰত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ তো এতিয়া চুলিটো কাটি লওঁগৈ তাৰপিছত সৰুকৈ ভিডিঅ' এটা বনাম বলক ভিডিঅ'টো আৰম্ভ কৰোঁ চাইকেললৈ ওলালোঁ দেখিছে আপোনালোকে এখন হৈছে মই সৰুতে পঢ়া স্কুলখন ইফালে আছে লাইব্ৰেৰী তো সেইফালে তাৰ পাছফালৰ বেক চাইডত আছে আমাৰ ফিল্ডখন য'ত আমি ফুটবল খেলোঁ তো এয়া মই চালা হাতেই চলাব নহয় এখন চাইকেল নমস্কাৰ নমস্কাৰ ইয়াক লৈ ল'লোঁ ৰাকেশক এতিয়া বোলক চুলি কটা দিশে গৈ আছোঁ চাই দেখোন দিলে কি ধুনীয়া ৰ'দ দিছে চাইকেল লৈ লৈ আহিছোঁ বেয়া কি ক'ব গাড়ী মটৰ নাই মানে নাইকিয়া মানুহ চাইকেল লৈ আহিব তেলটোতো পৰিব হেৰি 150 মানকৈ পৰিব চাগে ন যাওঁতে 40 কিলোমিটাৰ 40 কিলোমিটাৰ আপ ডাউন 200 টকা তেল পৰিব বল ওলা যাওক এই চৰাইদেউ নমস্কাৰ এইফালে ৰাইজসকল তো এতিয়া মই আলুহঁতৰ ঘৰৰ মুখৰ আগত আছোঁ আলু কিবা খবৰ নি স্পেচিয়েল দেওবাৰ বুলি তো এতিয়া আমি চুলিকাটো জেগা পোৱাগৈ নাই এইফালে অ'ত ত'ত চাহ পানী খাই যাওঁতে বলক এই আজি স্পেচিয়েল কাটটা দিম এই ৰাখিছোঁ হেৰিয়া শ্বাহৰুখ খানৰ হেৰি চুলি কাটটা ওলাইছে দিছে না ভাইৰেল সেইটো ইয়াক দেখাই দেচোন সেইটো তো এয়া মই কবচ পিন্ধি লৈছোঁ বেছি ডাইট কেন দিবি চুলিটো কটাৰ পিছত আপোনাক দেখাই আছোঁ ৰিজাল্টটো এই দেখিবলৈ পাইছে এনেকুৱা হৈ আছে ফাইনেলি চুলিটো কাটি হ'ল চাব পাৰে আপোনালোকে ফাইনেল লুকটো কি কাটিব এতিয়া মোৰ চুলি কাটিব হ'ল জানো ৰাইজ তই কাটিবি নি পালি কোন ক্লাছত পঢ়িছ কিয় তই পলাইছ যে নমস্কাৰ বন্ধুসকল ঘৰ পাই গ'লোহি চুলিটো কেনেকুৱা লাগিছে জনাবচোন আৰু এতিয়া ভাত দুটামান খাই লওঁ আৰু পাছবেলা যিহেতু ভাত খোৱা নাই আৰু ভাতটো খাই পিনি অলপ ফিল্ডৰ ফালে ওলাই যাম ঠিক আছে ব'লক ভাতটো খাই লওঁ এয়া হৈ গ'ল আৰু ইফালে মই গাটো ধোৱাই নাই চুলি কাটি আহি তো গাটো ধুই লওঁ আৰু আন্ধাৰেই হৈ গ'ল এতিয়া ফিল্ডলৈ যাব পাৰিম নে জানো টাইম হয়গৈ নহয়গৈ 5টা বাজিয়ে গ'ল 6টা বাজিব হ'ল আৰু এইফালে কণী লৈ লৈছোঁ আৰু এইফালে চয়াবিন বাও কচু জলকীয়া আৰু টেঙা ঠিক আছে ফেনখন চলাই লৈছোঁ মজাকৈ আৰু আগফালে চাওঁচোন আন্ধাৰ হ'ল চেচে বজা আজি আন্ধাৰে হ'ব চালা টাইমে নিমিলিলে ফিল্ডত যাবলৈ
দিয়ক